হেল্ল' আপুনি মোক শুনি আছেনে? যদি এতিয়াও বুজিব পাৰিছে, তেন্তে মোৰটো দুপিয়াওক। আন্ধাৰত কোনোবা হৃদয় স্পন্দন আছেনে? আহক এতিয়া, মই আপোনাৰ নাড়ী পৰীক্ষা কৰিব লাগিব। কোনো মিছা ভয়ৰ প্ৰয়োজন নাই, মই মাথো সেই স্ফুলিংগটো বিচাৰো। কোনো বনাই আপুনি শ্বেতা পৰি আহিছে, চীনৰ বাখৰ নোহোৱা এখন শান্ত জাহাজৰ দৰে আপোনাৰ ওঠত লৰচৰ কৰিছে, কিন্তু কোনো শব্দ নাই। মই যেতিয়া সৰু আছিলো, মই এটা স্ফুলিংগ ধৰিছিলো। আন্ধাৰত জিলিকি থকা এটা জোনাকী পৰুৱা, ইয়াক পোহৰাই ৰাখিবলৈ মই হাত দুখন মুঠি মাৰিছিলো, কিন্তু যেতিয়া চালো শিউৰি গুচি গ'ল। অনুভূতিবোৰ নাইকিয়া হ'ল, চেঁচা পৰি আহিল। মই সুন্দৰ ভাৱহে অসাৰ হৈ পৰিলো। ঠিক আছে, মাথো পোহৰলৈ চাই থাক, এই সামান্য বিন্ধাই সকলো ঠিক কৰি দিব। ইচ্ছাবোৰক আপোনাৰ দুৱাৰৰ পৰা আঁতৰাই ৰাখিব। আপুনি থিয় হ'ব, পাৰিবনে? মোৰ ভাৱ হয় আপোনাৰ জ্বৰ এৰিলে, এইয়া মাথো এখন আইনাৰো কিছু ধোঁৱা, আপুনি আৰু গধুৰ অনুভৱ নকৰিব। কোনো বিষ নাই, প্ৰান্তবোৰ স্পষ্ট হৈ পৰিছে। আমি
কি আছিল তাৰ স্মৃতিবোৰ শৰতৰ সৰা পাতৰ দৰে উৰি গৈছে। মই যেতিয়া সৰু আছিলো মোৰ এটা সপোন আছিল, মই এখন ৰূপালী নৈৰে ভাহি গৈছিলো। কিন্তু এতিয়া পানী শিল হৈ পৰিলো আৰু মই নিৰাপদভাৱে অকলশৰীয়া হৈ আছো। মোৰ গধুৰ হাত, মোৰ নিস্তব্ধ জিভা, মই সুন্দৰভাৱে